নুবুজে এখনকে একে জোক যেন লাগিছে পক্ষী চিত্ৰলেখা ইমান মৰম কৰিছে আধা আধা পক্ষী পক্ষী চিত্ৰলেখা পক্ষী Likhine ho
Eu, eu, দৈৱকী নন্দন দ্বাৰকাপতি ভগৱান যদুপতি কৃষ্ণ আৰু এওঁ তেওঁৰে পুত্ৰ তেওঁৰে জ্যেষ্ঠ পুত্ৰ প্ৰদ্যুম্ন কুমাৰ নহয় সখী তাতো মোৰ প্ৰাণজনক নাপাওঁ বিচাৰি ৰবাতে মই তোমাক কিমান বুজাব লাগে পাতলৰে অংকন কৰা মোৰ প্ৰাণৰ প্ৰতি আৰু কোনো পুৰুষেই নাই ৰবা আৰু যি আছে মই অংকন কৰিম ৰবা কিমান নাম কাৰ পুত্ৰ কোন কুলৰ তিলক কোন বংশৰ গৌৰৱ মই এই বিষয়ে ভালদৰে একোকে নাজানো তুমি মোক জানিবলৈ দিয়া মই ভালদৰে জানো এওঁ কোন জানা এওঁ দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন কুমাৰৰ সুযোগ্য সন্তান তেওঁৰ নাম কি সখী কোৱা প্ৰদ্যুম্ন কুমাৰৰ সুযোগ্য পুত্ৰ নাম কি সখী তেওঁৰ নাম কোৱা সখী তেওঁৰ নাম আছিলে কোৱা সখী প্ৰদ্যুম্ন কুমাৰৰ সুযোগ্য পুত্ৰৰ নাম কি মই যে একেবাৰে অস্থিৰ হৈ পৰিছো মই যে পাহৰি থাকিলো সখী তুমি কিন্তু অলপ বেছি কৰা কোৱা সখী প্ৰদ্যুম্ন কুমাৰৰ সুযোগ্য পুত্ৰৰ নাম কি সখী মনত পৰিছে কোৱা সখী তেওঁৰ নাম কোৱা তেওঁৰ নাম পাহৰি থাকিলো কোৱা সখী ইমান কিন্তু ঘূৰাই পকাই নকবা মোৰ প্ৰাণৰ প্ৰতি নাম কি হ'ব তুমি ভালদৰে জানা কোৱা সখী মই যে একেবাৰে অস্থিৰ হৈ পৰিছো তেওঁৰ নাম শুনা কি কোৱা তেওঁৰ নাম পাহৰি থাকিলো এই তেওঁৰ নাম কৰা সময় নহয় সখী মই কি জানো মোৰ অন্তৰত কিহৰ জোৱাৰ উঠিছে কোৱা সখী মোৰ প্ৰাণৰ দেৱতাৰ নাম কি সখী মই কৈছো শুনা তেওঁৰ নাম হৈছে দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন কুমাৰৰ সুযোগ্য সন্তান তেওঁৰ নাম অনিৰুদ্ধ তেওঁৰ নাম অনিৰুদ্ধ জীৱন দিলা তুমি এতিয়া ৰাখাটোৰ প্ৰাণ আনি দিয়া তৰুতাক বগাওখি মেৰাই তুমি যোগিনী তুমি মায়াবিনী নহয় এই কাৰ্য তোমাৰ নহয় সাধ্যাতি সেই মোৰ প্ৰাণৰ প্ৰতি লগত মিলন ঘটাই এই দুখিত দেহা ৰক্ষা কৰা চাবা কিন্তু নহ'লে তোমাৰ সন্মুখতে এই দেখা মই নিৰ্বিকৰ্জন এয়া তুমি মোক কি অনুৰোধ কৰিছা জানা এই অনুৰোধ মোক নকৰিবা এয়া যে অসম্ভৱ কথা শুনা সখী তোমাৰ এই কন্যাপুৰীলৈ
যে আৰু মানে মাথল প্ৰাণেশ্বৰ কুমাৰক বুজনি আৰু নাই প্ৰয়োজন যদিহে আনি দিব নোৱাৰা এই গন্ধৰ্ব কুমাৰক অনতি পলমে এই জীৱনৰে সামৰণি দেখিবা সামৰণি দেখিবা তেনে কথা নকবাচোন ধৈৰ্য ধৰা তুমি এই মহামতী মোৰ দ্বাৰা এয়া কেনেকৈ সম্ভৱ এফালে আজি সখীৰ অনুৰোধ এফালে যে অখাদ্য সাধন মই এতিয়া কি কৰোঁ মই এতিয়া কি কৰোঁ মই যে আজি বৰ বিপাকত পৰিছোঁ ৰবা সখী ময়ে যাম মই যেনেদৰে পাৰোঁ সিমান মৰণলৈ ভয় নকৰি আনিব চেষ্টা কৰিম অনিৰুদ্ধ কুমাৰক মোক তুমি আশীৰ্বাদ কৰিবা এতিয়াই মই দ্বাৰকা নগৰীলৈ কৰো যাত্ৰা মোক তুমি আশীৰ্বাদ কৰিবা সখী মই এতিয়া বিদায় মাগিছোঁ যাব পলম নকৰিবা মই তুমি অনুৰোধ বাঞ্ছা